নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সবে ভালে আছে। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি হৈছে পক ৰেচিপি, গাহৰি ৰেচিপি। তো বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনকা ষ্টাইলত আজি কুকিং হ'ব গাহৰি। এয়া আমাৰ গাহৰি লাহৰি পিচিং কৰিছোঁ ধুনীয়া তেলি। আজি তেলিটো আনিছোঁ কেলে, তেলি খাবলৈ বহুত মানুহে বিচাৰি থাকে, কিন্তু এক পিচ দুই পিচ খালে হেঙা যায়। এইখিনি লাল মাংস। তো আজি সেই তেলি খাব নোৱাৰা মানুহকেইটাক মই তেলি খাব পৰা কৰি দিব ব্যৱস্থা এটা আনিছোঁ। তাৰমানে ব্যৱস্থা মানে নতুন ৰেচিপি আৰু আগত কোনোবা খাইছে, কিন্তু বহুতে ট্ৰাই নাই কৰা। সেইকাৰণে মই এইটো আজি আপোনালোকক আনিছোঁ। এইটো লৈছোঁ কচু, ক'লা কচু নবৌ কচু খালে খজুৱাই, সেইকাৰণে কচু ধুনীয়াকৈ কাটি ল'লোঁ। এইকি দেখি থুইটো লৈছোঁ, বেছি নাই লোৱা, একদম এক পিচ চিম্পুল আৰু একদম পটককৈ, একদম বেছি দেৰি হ'লে লেমলেমীয়া হ'ব ভিডিঅ'টো। সেইকাৰণে এইখিনি এতিয়া ধুনীয়াকৈ গুচাই লৈছোঁ। গুচাই মেলি হৈ গ'ল আৰু এক পিচ দুই পিচ, বেছি নাই লোৱা, একদম চিম্পুল আৰু কেইপিচমান। তাৰপিছত এই মেখেলাকেইখন গুচাই মেলি এই চিল্কাটো উলিয়াই লৈছোঁ। তাৰপিছত এই ইফালে থুই ওলালে মাজত মানে। তাৰপিছত এইফালে আহিলে আদা একদম ডাঙৰ হ'লে মোৰ খাই ভাল লাগে। আদাটো সৰু হ'লে একদম মিক্সাৰত পিচি দিলে ভাল নালাগে। সেইকাৰণে ধুনীয়াকৈ অলপ ডাঙৰ খাই পাব লাগে, তেতিয়া একদম ভাল লাগে। তাৰপিছত এইটো আহিলে ঔটেঙা। আজি ৰেচিপিটো মেইন পাৰ্ট ঔটেঙাই, এই ঔটেঙাটোৱে মেইন পাৰ্ট কৰিব। সেইকাৰণে ধুনীয়াকৈ মই এইটো ফালি ল'লোঁ। তাৰমানে ঔটেঙা দি আজি গাহৰি বনাম। ঔটেঙাটো দিয়া এটা কাৰণ আছে, কাৰণটো কৈ আছোঁ আৰু পিছত। তাৰপিছত এইখিনি ধুনীয়াকৈ মাজৰ গুটিখিনি উলিয়াই লৈছোঁ। গুটিখিনি উলিয়াই মেলি হ'লে আৰু তাৰপিছত এখন বাকলিখন এখন কাম নাই, নাথাকিলে বা এখনো কাম চলাই দিওঁ, কিন্তু আজি আছে যে সেইকাৰণে মই একদম কোমলীয়া সেইকেইডোখৰ লৈছোঁ। বুঢ়াকেইডোখৰ পেলাই দিছোঁ। তাৰপিছত কাটি ল'লোঁ আৰু ধুনীয়াকৈ এনেকৈ কাটি ল'ব। মই জাষ্ট দেখাই দিছোঁ, এনেকৈ কাটি ল'ব ধুনীয়াকৈ, একদম ঠেহা কৰি নপেলাব আৰু ডাঙৰকৈ। তাৰপিছত আহিলে এইখিনি পানীত এইখিনি উতলাম এতিয়া অকণমান দেৰি, আধা ঘণ্টামান উতলাম আৰু তাৰপিছত হৈ যাব। আধা ঘণ্টা হোৱাৰ পাছত এয়া আমাৰ ঔটেঙা চুপ বনি গ'ল ধুনীয়াকৈ। চুপ বনি ৰেডি। ঔটেঙা চুপ দিয়াৰ পাছত ইয়াত দি ল'লোঁ কেৰাহীত তেল দিয়াৰ পিছত আহিলে পিঁয়াজখিনি এনেকৈ ধুনীয়াকৈ ভাজি ল'ম, অলপ ৰঙা হোৱাকৈ। তাৰপিছত এইখিনি হৈ গ'ল, আদা দি দিলোঁ। একদম চিম্পুল ৰেচিপি আজি এইটো, কিন্তু খাবলৈ বহুত টেষ্টি হ'ব। তাৰপাছত আহিলে ইয়াক গাহৰি আৰু লাহৰি দি ল'লোঁ ধুনীয়াকৈ। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এতিয়া। এতিয়া আহি গ'ল অলপ সোৱাদ অনুযায়ী নিমখ দিয়াৰ পাছত আহিলে হালধি। আজি ভাজি বনাইছোঁ যে, বইল নাই বনোৱা, তেলত বনাইছোঁ, সেইকাৰণে হালধিটো এড কৰি দিছোঁ। তাৰপাছত আহিলে কচুখিনি দি ল'লোঁ। একদম কুইক একচনত বনাইছোঁ, আপোনালোকে এনেকৈ বনাব, মজা লাগিব চাবলৈ। কচু দিলোঁ, কচুখিনি অকণমান দেৰি সিজিবলৈ দিম। তাৰপিছত ঢাকনা মাৰি দিলোঁ। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। 15 মিনিটমান হোৱাৰ পিছত এয়া ঢাকন, কচু ধুনীয়াকৈ সিজি গ'ল, 70% সিজি গ'ল। তাৰপিছত দিলোঁ মান ধনিয়া। মই লোকেল মছলাই ব্যৱহাৰ কৰোঁ, দোকানৰ মছলা বেছিভাগ ইউজ নকৰোঁৱে। তাৰপিছত আপুনিও এনেকুৱা লোকেল থলুৱা মছলাই ব্যৱহাৰ কৰি বনাবচোন, বহুত টেষ্টি লাগিব। আৰু দোকানৰ মছলা খাইনো কি মুখৰ যদি পেটৰ যদি নাপায়। এইখিনি ঔটেঙাখিনি মই বইল কৰিছিলোঁ যে, এইখিনিয়ে কামাল। এইখিনি দিলোঁ, খাবলৈ একদম টেঙা মিঠা, আৰু মাংসটো আপুনি খায়ো নেহেঙায় আৰু গলি নাযায়। এতিয়া এইখিনি অকণমান দেৰি উতলিব দিম, পানীখিনি শুকাব, টেঙা ফ্লেভাৰটো থাকিব লাগিব। 30 মিনিটমান হোৱাৰ পিছত আকৌ ঢাকন উলিয়াই আমাৰ খানা ৰেডি। তাৰপিছত আহিলে নৰসিংহ পাত, তাৰপিছত এয়া বগা তুলসী পাত, এইকেইটা চেন একদম হাই ফাই চেন আৰু নম্বৰ 1 মোৰ কাৰণে।
আপোনাৰ কাৰণে কেনেকুৱা নাজানো পাৰিলে এদিন এনেকৈ বনাই খাব সময় সুবিধা উলিয়াই গাহৰিনো পৰ্কনো যেনে তেনেকৈ খাই থাকে বেলেগ বেলেগ ষ্টাইলত কিন্তু এইটো ষ্টাইলত খাব কচু ঔটেঙা চুপ গাহৰি আৰু লোকেল মছলা দি খাবহে খাব মজা লাগিব তো আপুনি বনাই খাব তো এইখিনি আমাৰ পিচকেইটা যেনেকৈ আছিলে সেনেকৈ থাকিলে এক কমত নাভাগিলে নগলিলেও তো ডাইৰেক্ট খানাত ঠাইলৈকে বলক এয়া আজি মাংসটো ধুনীয়া খাওঁ লাগি আছে ৰখি দিব পোৱা নাই আৰু যদি কোনোবা নতুন বন্ধু চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অকণমান আগলৈ আৰু তেনেকৈ হ'লেও অলপ ভাল নতুন গাঁৱত থলুৱা ৰেচিপি মই আনিম তাৰে আশাৰে চুৰু কৰোঁ দেই আজি কৃষ্ণ প্ৰভু ফাৰ্ষ্টতে এই পিছকে টেষ্টিং কৰি চাওঁ এই পিছ মজা হৈছে বহুত মজা হৈছে ঔটেঙা দি বনোৱা ঔটেঙা জোলটো দি বনোৱাটো একদম অলপ টেঙা ঔটেঙাটো দিছোঁ এতিয়া তেলটো ধুনীয়া হৈ গ'ল अभी है पक्का हाँ दी এইটো কচু গ্ৰেভিটো একদম ভাগি গ'ল মজা ক'লা কচু ল'ব দেই খানা খাই মজা লাগিলে বন্ধুসকল এনেকৈ একদিন জৰুৰ ট্ৰাই কৰি খাব আৰু সময় সুবিধা উলিয়াই কিমাননো টেনশ্যন লৈ থাকিব খানাটো মেইন আজিলৈ ইমানতে বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পোৱা আশাৰে বাই বাই